আমাৰ বাইদেউহেঁত আহিছে দেই বাইদেউ কওক ক'ৰ পৰা আহিছে আৰু কেনেকৈ কি কৰিছে আমি মৰাণ তিলৈৰ পৰা আহিছোঁ তিলৈ নেপালী বাৰী আমাৰ ঘৰ তাতে তেখেতৰ ঘৰো তাতে আৰু এই যিখিনি বস্তু আহিছে এয়া আমাৰ হেৰি নগাঁও লংকাৰ পৰা আহি আছে আমাৰ প্ৰশান্ত বেজবৰুৱা তেখেত তাত ইনিচিয়েটিভ লৈ পেলাই বস্তুখিনি তাত যোগাৰ কৰিছে আহিছে আৰু মানে আৰু লংকাৰ স্থানীয় ৰাইজো আছে লগত লংকা হেৰি আছে প্ৰেছ ক্লাব লংকা প্ৰেছ ক্লাব লংকাৰ স্থানীয় ৰাইজ আৰু লংকা আৰক্ষীৰ তেওঁলোকৰ পৰাও আহিছে তাৰমানে এই বস্তুটো তাৰপিছতে আৰু লগতে আমি আহিছোঁ আমি তিলৈবাৰী নেপালীও আমি বহুতখিনি বস্তু তেনেকৈ লৈ আহিছোঁ গোটেইবিলাক গাড়ী লোড হৈ আছে বহুতখিনি মানে দৰকাৰী বস্তু এতিয়া আমি এইবোৰ হেৰি পেকিং কৰি আছোঁ আমি মানে প্ৰথম যাম নিমাইজানত তাৰ পাছতে আজিতো আমাৰ ডিষ্ট্ৰিবিউশ্যন শেষ নহয় কাৰণ আমাৰ যথেষ্ট বস্তু আছে দুদিনীয়া কাৰ্যসূচী লৈছোঁ আৰু য'ত য'ত পোৱা নাই আমি একদম ৰিম'ট এৰিয়াবিলাকত যাম দুৰ্গত এলেকাবিলাকত যাম আমি সহায় লৈছোঁ আমি সময় তেওঁৰ সহায় লৈছোঁ কাৰণ তেওঁহে সেই জেগাবিলাকত আছে আমি তেওঁৰ ধন্যবাদ বাইদেউ আপোনালোক ধন্যবাদ থাকিল কাৰণ আপুনি শংকৰজ্যোতি বিষ্ণু একাডেমি আপুনি সেইটো ৰিস্ক লৈছে যে ইয়াত বস্তুখিনি আমাক ৰাখিবৰ কাৰণে আৰু ইয়াতে পেকিংবোৰ কৰাবৰ কাৰণে আৰু আমাৰ লগত 8জন টিম ৱৰ্কাৰ তেওঁলোক আপোনালোক কোন গাঁৱৰ পৰা আহিছে কৈ দিয়ক টিম ৱৰ্কাৰ আছে আৰু তেখেতক চবেই এটা তেওঁৰ নিকনেম আছে এই নিকনেমটো চবেই চিনি পায় নামটো কৈ দিয়ক আমিতো নাজানো মানে আমাৰ ভাইটিৰ লগৰে হয় তাৰপিছতে মানে সেয়া আমি আমাৰ মোবাইলত আমাৰ লগত আহিছে তাৰমানে আমাৰ এটা ডাঙৰ টিম আৰু 8জনীয়া আমি লেডিজ আহিছোঁ আমি লেডিজে ইনিচিয়েটিভ লৈছোঁ বহুত ভাল কাম কৰিছে মেইন লেডিজ আছোঁ বাইদেউ এখেত আছে তাৰপিছত নিতুমণি বেজবৰুৱা আৰু আছে কুঞ্জমণি এই আমাৰ দেখা আছে এইফালে দেই এইফালে আমি মানে লেডিজে এতিয়া লিড লৈ আহিছোঁ আমাৰ ফালৰ পৰা তাৰপিছত আমাৰ লগত সহযোগ কৰিছে প্ৰিয়দৰ্শিনী দেউৰী গুৱাহাটী ইউনিভাৰ্চিটি বেজতে আহি আছে তেওঁ তাই আহিছে তাই PhD কৰি আছে নেকি PhD কৰি আছে মোৰ ছোৱালীও PhD কৰি আছে দেই তাই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আমাৰ ভগৱানী কেইজনী আহা তোমাৰ সহায় কৰি আছে মানে পেকেজিঙত আমাৰ আচলতে এইটো পেকেজিং এইটো বাইদেউ মোৰ ল'ৰা দেই এইটো ৰঙা এইটো কিন্তু ঠিক আছে ঠিক আছে কি কৰি আছা সি ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে আৰু যোৱা বছৰ APSCত ভাইভালৈকে গ'ল সি তাকে আৰু তেওঁলোকে আমাক সহায় কৰিছে কাৰণ স্কুলখন দি পেলাই আৰু এটা ৰুমত আমি অলৰেডি বস্তু ষ্ট'ৰ কৰি থৈছোঁ আৰু গাড়ী আমি গোটেইবোৰ আনলোড কৰা নাই কাৰণ আমি বহুতখিনি বস্তু আমি মানে বস্তাই হিচাপে দিম য'ত মানে মানুহবোৰ কেম্প কৰি আছে তাত আমি তেনেকৈ দি দিম আৰু এইবোৰ মানে হাতত দি যিবিলাক তেনেকৈ দিলে আৰু যিখিনি মানুহে বাইদেউ এতিয়ালৈকে পোৱা নাই আৰু বহুত মানে দুৰ্গম এলেকাত আছে পৰিয়াল মানে এটা হেৰিৰ ওপৰত মানে তাতে আছে তেওঁলোকে একেখিনি কাপোৰ পিন্ধি আছে তেওঁলোকৰ বহুত মানে অভাৱত আছে কিন্তু সেইখিনি মানে জেগাটো পাবলৈ মানে গোটেই এতিয়াও মানে ডিঙিলৈকে পানী আছে আমি মানে নাৱৰ ব্যৱস্থা কৰিছোঁ তাতে মানে কথা পাতিছোঁ আৰু মানে নাও আৰু কাৰণ সেইবোৰ জেগাত আমাৰ গাড়ীবোৰ নাযায় এইগৰাকী বাইদেউ আহিছে আমাৰ এই জাগৃতি মহিলা সমিতিৰ তেওঁ সভানেত্ৰী তেখেতক মই পেকেটিং কৰিবলৈ মাতি আনিছোঁ কাৰণ বস্তু এই বাইদেউহেঁত মৰাণৰ দেই এই আমাৰ মহিলা সমিতি এখন আছে জাগৃতি মহিলা সমিতি তেওঁ প্ৰেচিডেণ্ট মই কৈছোঁ অকণমান সহায় কৰি দিবলৈ তেখেতক মই মাতি আনিছোঁ এয়া সেইটোৱে বাইদেউ আপোনালোকলৈও আমাৰ অশেষ ধন্যবাদ যিহেতুকে আপোনালোকে শিৱসাগৰৰ এই মানে এইটো মহাপ্ৰলয়ৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোকক মানে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই আমাৰ তৰফৰ পৰা আমি আছোঁ যেতিয়ালৈকে আপোনালোকৰ এই কামটো শেষ নহয় আমি লগতে আছোঁ দেই বাইদেউ হ'ব আপোনালোক যেতিয়ালৈকে আছে আমি এইখিনি যিখিনি পাৰোঁ আমি সেইখিনি সহায় কৰি দিম বাইদেউ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে বাইদেউ থেংক ইউ আমি আৰক্ষী আমি এই সুযোগতে তেওঁলোকে লংকাৰ যিখিনি লংকাৰ ৰাইজ প্ৰেছ ক্লাব
আৰক্ষী মহোদয় গোটেই সকলো মানে যিসকলে তাৰ ইনিচিয়েটিভ লৈ এই বস্তুখিনি আমাক কালেক্ট কৰি দিছে ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে তেওঁলোককো অশেষ ধন্যবাদ নাই বাইদেউ। মই ইয়াৰ দ্বাৰাই কৈছোঁ আৰু এতিয়া এটা প্ৰমাণ হ'ল বাইদেউ মানুহৰ বাবে ন এই সময়ত এতিয়া চব প্ৰমাণ হৈ গ'ল তাৰমানে মানুহৰ দুটা কৰ্তব্য থাকে লাইফত নিজৰ ফেমিলিৰ প্ৰতি আৰু ফেমিলি গ'লে গোটেইবোৰ আৰু হ'ল নিজৰ মানুহৰ প্ৰতি আমি এতিয়া ছেকেণ্ড অব্লিগেশ্যন যিটো মানে অব্লিগেশ্যন টু দ্য পিপল আমি সেইটো মানে ফুলফিল কৰিবলৈ আমি ওলাই আহিছোঁ আৰু এইবিলাক গোটেইবিলাকে সহযোগ কৰিছে আমি চাব লাগে কাৰণ আমি সেইটোৱে জুবিনৰ এতিয়া জুবিনলৈ এবাৰ বহুত মনত পৰিছে কিন্তু বাৰু দেই জুবিন গাৰ্গ ঠিক আছে বাৰু বাইদেউ ঠিক আছে থেংক ইউ বাইদেউ কিমান বস্তু